আজি আমি 31ৰ খানা খাবলৈ আহিছোঁ আমাৰ দয়াং নদীৰ পাৰত। এয়া পিকনিক প্লেচ। বাহিৰৰ পৰাও মানুহ আহিছে। সকলোৱে ভাত এসাঁজ খাম বুলি আজি পুৰণা বছৰটো বিদায় দিবলৈ বুলি, আৰু এয়া আমিও আহিছোঁ আৰু। মই যোৱা ইয়াত কিমান বাচন আনিলোঁ গড়ালো আকৌ দুলুবি। সিহঁতি বাচ্চাকেইটাই নাখায় নহয়। এইটো দুটা গ্লাছ আছে। এয়া বাচ্চাকেইটা আহি খেলত লাগি গ'ল। বাকীসকলে লাহে লাহে কামত ধৰিছে আৰু। আমি একো আনা নাই, খালি দোকানত যি আনা সেইবিলাক আনিছোঁ। চানা পেকেট এটা আছিলে নহয়। চানাও আছিলে। ইয়াতে ঘৰ লৰাতে একদম সদায় আহে টিকলা, আজিও আহিলি। টিকলা আজি তইও কিবা এটা আমাক খুৱাব লাগিব কিন্তু দেই। আমাৰ দোকানী টিকলাটো। ঐ টিকলা, মোৰ ভিডিঅ'টো হাই বুলি কৈ দে। ডিমটো দেখাই দে, ডিমটো দেখাই দে বাৰু। ডিমটো আমাৰ টিকলা, দোকানী টিকলা আজিও আহিলে আমাৰ লগত পাৰ্টি খাবলৈ। কুকুৰি আছে নি? দিয়া তেতিয়া হ'লে পিকনিকত আহি এয়া কুৰকুৰিও খাবলৈ ধৰিছোঁ। এয়া সৰু ল'ৰা ছোৱালীৰ মানে ভাগটোও লৈছোঁ আৰু। এয়া ব্ৰেড, চাহ। এয়া প্ৰথমতে আহি এয়া চাহ খাই লৈছোঁ, তাৰপিছত চব্জি কটাত লাগি যাম আৰু। এয়া ভুজিয়া। दीदी के लिए धूप नहीं देता तो वीडियो में यही एडवर्टाइजमेंट आता है हर दिन का। मेरा भी दिमाग खत्म होता है। ओए तुम नहीं दो लो पानी वाला पानी एटल ओ यात राखिछु बाटी साटु। এয়া ডিম বইল। এয়া আমাৰ সোণাক্ষী মাকে এয়া গুচাই আছে। আমাৰ ইয়াত মাংস, কণী, দালি। আমাৰ মাংস নাছিলে, যেন তেনে যোগাৰ হৈছে ব্ৰইলাৰ এটা। মুৰ্গী নাই, মাছটো নাই। আমাৰ কুকুৰ দুটা ওলাইছিলে, এতিয়া সেইখিনিলে হেড দুটাকে পুৰিব লাগিব। এইটো ঘৰ কেতিয়া বনালে আকৌ? জিপলাইন মানে কিনো মা? ভৰি দি যাব। ঘৰৰ ভিতৰত এণ্টিন নোলোৱাকৈ সোমাই গৈছা যে লোকৰ ঘৰত। আপোনালোক সকলোৱে ভিডিঅ'টি চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় সেইসকলে এইবাৰ ভিডিঅ'টি চাই ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ ফাল এপিচ দুপিচকে দি যা, কি কেনেকুৱা কাট দিম আলু এপিচ এপিচ দি যা, হৈ গ'ল হৈছে। ঠিক আছে। ৰ'ব ৰ'ব, বেছি ক'লে খং উঠি যাব। এইটো কেলে নকাব তোলালে এতিয়া আহিব পকাব।
সেইফালে মাংস আহিম আৰু পাপৰ মাৰক এতিয়া হ'ব মাংস খাবলৈ ৰখি দিম হয় নাই খোৱা শান্তিকে সোণাক্ষী এইখিনি বটলৰ সাপখন কেলৈ খুলিলি যদি নাখাওঁ এপাহ এনেকুৱা হ'লে চব্জি ভাত কেনেকুৱা হৈছে ভাত দিম নে দালি দিম নে চব্জি দিম নে কি দিম চাটনি তাটনি কেনেকুৱা হৈছে ৰাতিকে আকৌ খাবা ঐ নিদিবা মাংস বেছিকৈ হ'ব ৰাতি একে থাকে থাকিবা কণী নাই খোৱা নহয় বাৰু ইমান হেৰি নহয় নাথাকক আলু দাইলটো উঠা ভাতটো উঠিলে না আঙুলকো উঠাবি আঙুলে ইমান কষ্টকৈ ভাত বনাইছে অলপ আঙুলক ওচৰৰ পৰা উঠাই দিয়া মুখখন এফালে দাঙি দিয়া সপ্তাহ কৈ ঠাই দিয়া এফালে মই এফালে আছো ন চাওঁ মোৰটো কেনেকুৱা আহিল বাট্টা দে চব্জি দে অঁ দিয়া লগলে মাহঁতকে ভিডিঅ' লগাই দিয়া আকৌ ইমান ধুনীয়াকৈ এয়া ভিডিঅ' গেম খেলি আছে পিকনিকত আহিলেও তাৰমানে এয়া মোবাইলত এওঁ আকৌ গাড়ীয়ে চলাব দেই এতিয়া হ'ব হ'লেও মানে বহুত এনজয় কৰিছে এওঁ কম নহয় এওঁ মোবাইলতে ধৰি আছে খানা খাই হৈ গ'ল এতিয়া আমি এয়া ঘৰলৈ গৈ আছোঁ এয়া বহুত মানুহ এয়া বাছো লৈ আহিছে আৰু এতিয়া ৰাতি সাঁজলৈ এতিয়া যোগাৰ কৰিব লাগিব নতুন বছৰটো 12টা বজালৈকে থাকি আদৰিব লাগিব আৰু ল'ৰাকেইটাক গাহৰি পুৰি দিওঁগৈ এইকেইটা আমাৰ গাহৰি খোৱা মানুহ এয়া পুৰণা বছৰ গাহৰি খাই পানি খেদিছে চাওঁ অয়ন মুখখন দেখুৱাই দিয়া এয়া আৰু এয়া পিঞ্চ বৰাইটো পূৰা দবাইহে আছে এয়া ৰাতি ল'ৰাকেইটাক খৰিকাত দিয়া গাহৰি দিছোঁ খাবলৈ